আৰু গাইছ এটা কথা কওঁ মানে দীপেনদাৰ ঘৰ এইটো মানে মই হঠাৎ ইপিনে আহোঁতে মানে দীপেনদাক দেখা পালোঁ আৰু দীপেনদাক দেখা পাই কিনে মই ক'লোঁ ছাৰ ৰ'বচোন এটা ফটো উঠিম আপোনাৰ লগত আৰু দীপেনদা সেইটো তেখেতে কিবা মিঠাতেল আনিব গৈছিলে আৰু গাইজ দীপেনদাৰ আপোনালোকে মানে নিউজত দেখাই পাই থাকে এই পুৰণি ঘৰটো বহুত পুৰাণ হৈছে ঘৰটো আৰু দীপেনদাই এই ঘৰটোতে মানে ধুনীয়াকৈ মানে হেৰি কৰি থাকে শান্তিত আছে আৰু তেখেতে এই ঘৰটো মানে বহুত বেছি সংৰক্ষণ কৰি ৰাখিছে এই ৰদালি জিলি মিলি ৰব কি যাব নিশিত পখিলি এই ৰদালি হঠাৎ মই মাতি দিলোঁ হঠাৎ মানে দেখি কিনে আপোনাক ভালো লাগিলে আৰু দীপেনদাৰ ঘৰটো এইটোৱে আপোনালোকে চাই লওক তো দীপেনদা বেয়া নাপাব প্লিজ ঠিক আছে প্ৰাঞ্জল কলিতা এইটো আপোনাৰ মোৰ এটা পি কলিতা চেনেল বুলি আছে পি কলিতা ইউটিউবত পাই যাব আপুনি ঠিক আছে আৰু ছাৰ আৰু ছাৰৰ লগত এনেকৈ কথা পাতি পেলাই মই ওলাই আহিলোঁ দীপেনদাৰ ঘৰৰ পৰা কি দীপেনদাই অলপ ভয় খাইছে কৈছে আজিকালি ফটো ভিডিঅ' উঠিব ভয় লাগে কাৰণ কোনে কি কৰে ছ'চিয়েল মিডিয়াত আকৌ ঠিক নাই তো অলপ তেখেতে অকণমান ভয় খাইছে আৰু দীপেনদাৰ ঘৰৰ আগতে মই গাড়ীখন মোৰ গাড়ী ইয়াতে ৰাখি দিছোঁ আৰু এতিয়া যাই আছোঁ মই খাৰগুলি দি জুবিনদাৰ জয়পুৰৰ ঘৰৰ সিপিনে তো বাই বাই বহুত বেছি ভাল লাগিল কিন্তু দীপেনদাৰ এটা বস্তু মানে ভয় দেখা পাইছোঁ মানে মনত মই তেখেতক ক'লোঁ যে ছাৰ এটা মই ফটো উঠিম আপোনাৰ লগত তেখেতে তেতিয়া কৈছে নাই ফটো নুঠোঁ তেতিয়া মই ভিডিঅ'টো ওলাই দিছোঁ তেতিয়া মানে ভাবিছে আৰু মানে ভিডিঅ'ত চব কথা যদি ওলাই যায় আৰু মানে কথাটো বেয়া হ'ব যিয়ে নহওক বাৰু তেখেতে ভয় খোৱাৰ কাৰণ কি হৈছে মানে তেখেতে বিতৰ্ক নিবিচাৰে এইটো বয়সত আৰু জনপ্ৰিয় এটা কণ্ঠশিল্পী এজনে ছ'চিয়েল মিডিয়াত মানে অলপকলৈকে ভয় কৰিছে কাৰণ তেখেতক মানে মাজতে বহুত বেছি সমালোচনা কৰা গৈছিল সেইকাৰণে হয়তো তেখেতে অকণমান ভয় খাইছে আৰু মই তেখেতক কৈছোঁ মই ছাৰ কোনো বেয়া ভাবি অহা নাই বা বেয়া হেৰি কৰি অহা নাই তো আপোনাক মই জাষ্ট মই এটা ফটো উঠিম আৰু মানে যেতিয়া মই ভিডিঅ'টো কৰিলোঁ তেতিয়া মোক মানে তেখেতে ভালকৈ বুজি পালাক তেতিয়া মানে তেখেতে কৈছে যে এই ভিডিঅ'টো মই ক'ত পাম মানে এইখান মোৰ এই হেৰিটো মই ক'ত পাম তেতিয়া মই ক'লোঁ যে মোৰ এটা চেনেল আছে ইউটিউব চেনেল পি কলিতা বুলি তাতে আপুনি মাৰি চাব তেতিয়া পাই যাব আৰু মই কোনো মানে বেয়া ভাবি যোৱা নাই তেখেতক হঠাৎ দেখা পাইছোঁ দেখা পোৱাৰ লগে লগে তেখেতক মাত দিছোঁ বা ফটো উঠিবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ লগত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ সেইখানটি তাৰপিছত যেতিয়া বুজি পালাক আৰু ধুনীয়াকৈ মোৰ লগত নাম চাম সুধিল সেয়ে আৰু কিন্তু মানে এজন কণ্ঠশিল্পীৰ লগত মানে এনেকুৱা মানে হেৰি হ'ব নালাগে মোৰ মতে কাৰণ তেখেত এটা সময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী যদিও আজিও তেখেত জনপ্ৰিয় কণ্ঠশিল্পী আৰু তেখেতে যিবিলাক গান দিছে বা যিবিলাক গীত গাইছে সেইবিলাক গান আজিৰ কোনো এজন কণ্ঠশিল্পী দিব নোৱাৰে তো তেনেকুৱা এজন শিল্পীক অপমান কৰাটো মানে গ্ৰহণযোগ্য নহয় সেইকাৰণে কৈছোঁ কণ্ঠশিল্পী বা শিল্পীক সন্মান দিব শিকক মানে তেখেতে যিটো ভয় কৰিছে এটা ফটো উঠাৰ কাৰণে মোৰ লগত ফটো বা ভিডিঅ' কৰাৰ লগত ভিডিঅ'টো ডাইৰেক্ট কৈছে ভিডিঅ' নকৰিবা ডাইৰেক্ট কৈছে তো এজন শিল্পী যি নেকি ছ'চিয়েল মিডিয়াত এনি টাইম থাকে তেনেস্থলত মানে দীপেনদাই মানে ফটো ভিডিঅ' মুঠে কৰিব মানা কৰিছে মোক তথাপি মই কৰিছোঁ বাৰু তেখেতক মানে তেখেতে পিছত বুজি পালাক আৰু মই কোনো বেয়া ভাবি পেলাই তেখেতৰ ওচৰত যোৱা নাই হঠাৎ দেখা পাইছোঁ মাতি দিছোঁ বা তেখেতক অলপ সন্মান কৰোঁ সেইকাৰণে মানে গোটা কথা আনটি মানে ধুনীয়াকৈ কথা পাতিলোঁ হৈ গ'ল তো বিশেষ একো নকওঁ বাৰু